তোমাৰ উপহাৰখন মোৰ বাবে থৈ গলা হৃদয়ৰ কণাবোৰক জাগ্ৰত কৰি। এই উপহাৰখনেই মোক পোহৰাই তুলিছে। তোমাৰ স্মৃতিৰ দ্বাৰাই উপহাৰখন তৈয়াৰ হৈছে বাবেই ই বৰ গধুৰ, বৰ হৃদয়স্পৰ্শী। কেৱল ছটপটাই থাকিব লগা এই বেদনা মোক উপহাৰ দিলা কেৱল তোমাক ভাল পোৱাৰ বাবেই। মোৰ টোপনি নাইকিয়া হৈ পৰিছে, অতীতৰ কথাবোৰেই মনত পৰিছে তোমাৰ উপহাৰখনৰ পৰাই। এতিয়া সদায় কিবা বিচাৰি ফুৰো, ঠিক টোপনিবিহীন পৰুৱাৰ দৰে। উপহাৰখন দিছিলা মোক অধপতিত কৰাৰ বাবেই, কিয়নো তুমি জনা নাছিলা বেদনাৰ পৰাই যে আৰম্ভ হয় নতুন সৃষ্টি, নতুন কবিতা, নতুন দিন। এই সকলোবোৰ কথাই আছিল তোমাৰ জ্ঞানৰ পৰিসৰৰ বাহিৰত। এই উপহাৰখনেই এতিয়া মোৰ সৃষ্টিৰ কাৰণ।